হেল্ল' ফ্ৰেণ্ডছ, আজি এই ইংলিছ পেডাগজিৰ MCQৰ এই ভিডিঅ'টোলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। তো MCQৰ ওপৰত মই পাৰিলে ইংলিছ পেডাগজিৰ ওপৰত MCQ মই পাৰিলে 1000 কুৱেশ্যন দি দিম। তো আগৰ ভিডিঅ'টোত মই অলৰেডি 10টা দি দিছিলোঁ। আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাই, মই ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত নহ'লে আই বটমত দি দিম। তো আজি ভিডিঅ'টোত মই আকৌ 10টা কুৱেশ্যন দিম। তো ইয়াতে কি আছে, intensive reading is aimed at helping the learners read a text for. Intensive reading is aimed at helping the learners read a text for. মানে ইন্টেনসিভ রিডিংটো এখন টেক্সট কি কাৰণত পঢ়োৱা হয়। এ নম্বৰ অপশ্যন দিছে ইম্প্ৰুভিং ষ্টাডি স্কিলছ, 2 নম্বৰ কি বি নম্বৰ আছে একিউৰেচি, সি নম্বৰ প্লেজাৰ অনলি, ডি নম্বৰ ইনফৰমেশ্যন। আপোনালোকে এক্সটেনচিভ ৰিডিং, ইণ্টেনচিভ ৰিডিং নিশ্চয় মোৰ স্কিলৰ পৰা লেংগুৱেজ স্কিলৰ ভিডিঅ'টো চাইছে। যদি চোৱা নাই চাই ল'ব, মই ভিডিঅ'টোৰ লিংক দি দিম। মই ভিডিঅ'টো যিহেতু ডাঙৰ হ'ব মই 2টা পাৰ্টত দিছোঁ। এটাত কেৱল লিচেনিং স্কিলৰ বিষয়ে আলোচনা কৰিছোঁ আৰু বাকী 3টা স্কিল পিছৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। মই 2টা ভিডিঅ'টোৰ লিংক ডিছক্ৰিপশ্যনত দি দিম। তো ইয়াতে আছে ইণ্টেনচিভ ৰিডিং। ইণ্টেনচিভ ৰিডিঙৰ বিষয়ে মই আৰু ডিটেইলছ ক'বলৈ নাযাওঁ, যিহেতু আছে তাতে, পোৱা নাই চাই ল'ব। তো ইণ্টেনচিভ ৰিডিঙে মানে কিয় কৰা হয় এটা টেক্সট বুক ইম্প্ৰুভিং ষ্টাডি স্কিল, এইটো যদিও হয় ইমান চাওঁ কিবা মানে একুৰেট এনচাৰটো কোনটো হয় আমাক চাব লাগিব। পৰীক্ষাত আমি যিহেতু কেতিয়াবা পাওঁ যে 4টা আছে, 4টাৰ 4টাই উত্তৰ হয়, কিন্তু তাৰ ভিতৰত চাব লাগিব যে একজেক্ট কোনটো হ'ব, মানে বেষ্ট কোনটো হ'ব। এই নম্বৰ আছে একিউৰেচি, একিউৰেচিও ঠিক আছে, কিন্তু ইয়াতকৈ আৰু চাওঁ প্লেজাৰ অনলি এইটো নহ'ব। ডি ইনফৰমেশ্যন, এনচাৰ ডিটোৱে উত্তৰ হ'ব, কাৰণ আমি যেতিয়া ইণ্টেনচিভ ৰিডিং কৰিম, ৰিডিং আছে এক্সটেনচিভ ৰিডিং আৰু ইণ্টেনচিভ ৰিডিং। এক্সটেনচিভ ৰিডিংটো হয় কি হয় প্লেজাৰৰ কাৰণে পঢ়া হয়। ইণ্টেনচিভ ৰিডিংটো কি হয় আমি ডিটেইলছত পঢ়িম। ডিটেইলছত পঢ়াৰ কাৰণটো হৈছে যে আমি কি কৰিব পাৰোঁ, ইনফৰমেশ্যন ল'ব পাৰোঁ যাতে। তো এইটো উত্তৰ হ'ব কি ডি। এবাৰ নেক্সট আছিল স্কেনিং এণ্ড স্কিমিং। স্কেনিং আৰু স্কিমিং আৰ ষ্ট্ৰেটেজিজ ফৰ। স্কেমিং আৰু স্কেনিংটো কাৰ ষ্ট্ৰেটেজি হয়? স্পিকিংটো নহয়, থিংকিংটো নায়েই, ৰিডিং, ৰাইটিং। তো এনচাৰ কি হ'ব ৰিডিং, কাৰণ ৰিডিংটো আছে স্কেনিং ৰিডিং আৰু স্কিমিং ৰিডিং। যিসকলে ভিডিঅ'টো চাইছে নিশ্চয় গম পাব, তাতে আছে কথাবোৰৰ ডিটেইলছ। নেক্সট কুৱেশ্যন আছে স্ক্ৰাইবিং ইজ এ ষ্টেজ অফ। স্ক্ৰাইবিংটো কিহৰ ষ্টেজ হয়? স্পিকিং নহয়। আমাক প্ৰথমতে জানিব লাগিব স্ক্ৰাইবিংটো কি হয়। স্ক্ৰাইবিং হৈছে কোনো বস্তু মানে লিখাৰ লগত জড়িত। তো লিখাৰ লগত যিহেতু জড়িত হয় তেনেহ'লে কি হ'ব, এইটো ৰাইটিং স্কিলেহে হ'ব। তো মই বহীত আলোচনা কৰি আছোঁ, আপোনালোকে ক'বচোন ভিডিঅ'টোত কমেণ্ট কৰি, কমেণ্ট ছেকশ্যনত যে বহীত আলোচনা কৰি ভাল হয় নে মই ফেচ দেখুৱাই বৰ্ডত আলোচনা কৰাটো ভাল হ'ব, মোক কমেণ্ট কৰি জনাব। আছে স্কেনিং ইজ এ ৰিডিং এক্টিভিটি হুইচ হেল্পছ দ্য লাৰ্নাৰ্ছ টু ডেছ ফ্ৰম দ্য টেক্সট। স্কেনিংটোক আমি কৰোঁ, স্কেনিং আৰু স্কিমিং অলপ আগতে পালোঁ। স্কেনিং আৰু স্কিমিং আৰু এক্সটেনচিভ ৰিডিঙৰ লগত জড়িত, স্কেনিং আৰু ইণ্টেনচিভ ৰিডিঙৰ লগত জড়িত। তো স্কেনিং আমি কিয় কৰোঁ, অলপ আগতে এইটো পালোঁ কুৱেশ্যনৰ এনচাৰটো কি আছিল ইনফৰমেশ্যন। তো এইটো কি আছে অপশ্যনকেইটা চাই লওঁ। ড্ৰ আউট ইনফৰমেশ্যন, ডেভেলপ কম্পিটেন্সি ইন দ্য লিংগুইষ্টিক আইটেমছ, ন' দ্য মিনিং অফ দ্য ৱৰ্ডছ, ইনৰিচ দ্য ভোকাবুলাৰী। তো ইয়াৰ আনচাৰ কি হ'ব, এইটো ড্ৰ আউট ইনফৰমেশ্যন। স্কেনিং কিয় কৰোঁ আমি, ইনফৰমেশ্যনটো পোৱাৰ কাৰণেহে আমি ডিটেইলছত পঢ়োঁ। কনভেনশ্যন অফ ৰাইটিং ইনক্লুড ষ্টৰি আইডিয়াছ, যিহেতু ৰাইটিঙৰ লগত জড়িত, ইমাজিনেশ্যন, গুড ভোকাবুলাৰী, প্ৰপাৰ পাঞ্চুৱেশ্যন। তো এনচাৰ কি হ'ব, এইটো প্ৰপাৰ পাঞ্চুৱেশ্যন হ'ব। মানে যিটো লিখাৰ যিটো কনভেনশ্যন হয়, এইটো পাঞ্চুৱেশ্যনটো তাতে কি হৈ আছে, জড়িত হৈ আছে। তো আশা কৰোঁ আপোনালোকে এইখিনি ভাল পাইছে। এতিয়া আমি নেক্সট পৰ্যায়লৈ যাম। নেক্সট কুৱেশ্যনটো কি আছে, ৰিডিং ষ্টৰিজ, নভেলছ, কমিক্স এণ্ড কাৰ্টুন ফেচিলিটেটছ ডেছ ৰিডিং। যেতিয়া আমি ল'ৰা ছোৱালীক দিছে ষ্টৰিজ পঢ়িব দিম, নভেল পঢ়িব দিম বা কমিক্স পঢ়িব দিম, বা আমি যদি নিজে এইবোৰ পঢ়োঁ, তো এইটো কিহৰ লগত জড়িত, ইণ্টেনচিভ ৰিডিং, এক্সটেনচিভ ৰিডিং, লাউড অৰ শ্বেডো।
তো আমি জানো ইণ্টেনচিভ ৰিডিং হৈছে কি আমি ইনফৰমেশ্যনটো ল'বৰ কাৰণে পঢ়োঁ। তো ষ্টৰিজ পঢ়োঁ, নভেলছ পঢ়োঁ, কমিক্স পঢ়োঁ, কাৰ্টুনছ পঢ়োঁ, এই ইনফৰমেশ্যন লোৱাৰ কাৰণে নহয়, আমি প্লেজাৰৰ কাৰণে হৈ পঢ়োঁ। তো প্লেজাৰৰ কাৰণে পঢ়োঁ মানে এইটো হ'ব কি এক্সটেনচিভ ৰিডিং। আমি ইমান মানে সূক্ষ্মভাৱে নপঢ়োঁ, জাষ্ট ওপৰি জাষ্ট ষ্টৰিটোৱে কি কৈছে, আমি কি তাৰ পৰা প্লেজাৰ পাওঁ সেইটোৰ ওপৰত গুৰুত্ব দিয়া হয়। তো এইটো হ'ব কি এক্সটেনচিভ ৰিডিং। নেক্সট কুৱেশ্যন আছে ছামাৰাইজিং, নোট মেকিং এণ্ড ৰিপৰ্টিং আৰ এছ'চিয়েটেড উইথ। ছামাৰাইজ কৰা, নোট তৈয়াৰ কৰা বা ৰিপৰ্ট কৰা, এইবোৰ কিহৰ লগত জড়িত, কোনটো স্কিলৰ লগত জড়িত? ৰিডিংটো নহ'বই, ৰাইটিং, লিচেনিং, স্পিকিং। তো ইয়াত কি দেখা যায়, ৰাইটিং স্কিলত আমি কি নোট তৈয়াৰ কৰোঁ, ছামাৰাইজ কৰোঁ, ৰিপৰ্টিং কৰোঁ, এই আটাইবোৰ কিহৰ লগত জড়িত? ৰাইটিং স্কিলৰ লগত জড়িত। তো ৰাইটিং স্কিলটো হ'ব কি, তো বিটো হ'ব কি ৰাইট এনচাৰ বি। ইফেক্টিভ লাৰ্ণিং টেক্স প্লেচ ৱেন দ্য লাৰ্ণাৰ্ছ আৰ, কেতিয়া ইফেক্টিভ লাৰ্ণিংটো কি হ'ব, সংগঠিত হ'ব বা হ'বই, কেতিয়া আমি ইফেক্টিভ লাৰ্ণিং কৰিব পাৰিম? 1 নম্বৰ পেছিভ, যেতিয়া লাৰ্ণাৰ্ছখিনিয়ে পেছিভ হৈ থাকে, এক্টিভত নহয় পেছিভ হৈ থাকে। তো এক্টিভ পেছিভ মই এইবোৰ বিষয়ে আলোচনা কৰিছিলোঁৱেই, আপোনালোকে মোৰ আটাইবোৰ ভিডিঅ'বোৰ চাই ল'ব, মই সেইবোৰ বিষয়ে প্ৰায় আলোচনা কৰিছিলোঁ যে চাইল্ড চেণ্ট্ৰিক এডুকেশ্যনটো কি হয়, এক্টিভ লাৰ্ণাৰ্ছ হয়, লাৰ্ণাৰ্ছখিনি কি হয় এক্টিভ থাকে। পেছিভত কি হয়, এইটো হৈছে টিচাৰ চেণ্ট্ৰিক। তো টিচাৰ চেণ্ট্ৰিক আমি এডুকেশ্যন দি আমি ইফেক্টিভ লাৰ্ণিং কি কৰিব পাৰিব নোৱাৰিম, কাৰণ আমাক কুৱেশ্যনটো ভালদৰে চাব লাগিব, কি কৈছে ইফেক্টিভ লাৰ্ণিং। তো কি হয়, পেছিভ হৈ থাকে যদি লাৰ্ণাৰখিনি, এইটো নহ'ব। লাৰ্ণাৰখিনি যদি কি হৈ থাকে, শান্ত হৈ থাকে, কোৱাইট হৈ থাকে, তেতিয়াও কিন্তু কি হ'ব, ইফেক্টিভ লাৰ্ণিং নহ'ব। কিয়নো আপোনালোকে চিন্তা কৰিবচোন, আপোনালোকে যদি কোনোদিন ক্লাছৰুমত যায় আৰু চাব যে ছাত্ৰ ছাত্ৰীখিনি কি আছে, নীৰৱ হৈ আছে, কোনো কথা কোৱা নাই, তেতিয়া আপোনালোকক ভাল লাগিব নেকি? কাৰণ সিহঁতে চুপচাপ কৰি থাকিলে কি হয়, সিহঁতে কথা নপতাকৈ অৰ্থাৎ কুৱেশ্যন নকৰাকৈ থাকিলে কি হয়, মানে আপুনি গম নাপাব যে সিহঁতে কথাখিনি বুজি পাইছেনে নাই। তো সিহঁতক কি কৰিব লাগিব, পাৰ্টিচিপেট কৰিব লাগিব, সিহঁতক কুৱেশ্যন কৰিব লাগিব, সিহঁতে আপোনাৰ মাজে মাজে কথা কৈ থাকিব লাগিব, আপোনাৰ লগত সহযোগিতা কৰিব লাগিব। তো এই আটাইখিনি বস্তু ক'ত জড়িত হৈ আছে, এই আটাইখিনি বস্তু জড়িত হৈ আছে ইণ্টাৰেক্টিভ। ইণ্টাৰেক্টিভ হ'লে আপুনি কিবা ক'লে সিহঁতে ক'লে বা আপুনি সিহঁতে কৰিব দিলে কিবা এটা, তো আটাইখিনি বস্তু ক'ত জড়িত হৈ আছে, ইণ্টাৰেক্টিভৰ লগত জড়িত হৈ আছে। এনচাৰ হ'ব লাগে চি। তো তথাপিও চাওঁ ইয়াত কি দিছে, গুড এট প্ৰিপেয়াৰিং ফৰ দ্য এক্সামিনেশ্যন, এইটো হ'ব নোৱাৰে। আমাৰ উদ্দেশ্যটো এক্সামৰ কাৰণে তৈয়াৰ কৰানো নহয়, আমাক তাৰ ভিতৰুৱা যিটো টেলেণ্ট আছে সেইটো উলিওৱা। তো ভিতৰুৱা টেলেণ্ট আমি কেতিয়াও বাহিৰ কৰিব পাৰিম, এইটো হৈছে ইণ্টাৰেক্টিভ যেতিয়া হ'ব, তেতিয়াহে আমি কি কৰিব পাৰিম, এজন ছাত্ৰ বা ছাত্ৰীৰ ভিতৰুৱা টেলেণ্টখিনি আমি বাহিৰ কৰিব পাৰিম। কাৰণ শিক্ষাৰ উদ্দেশ্য এক্সামৰ কাৰণে নহয়, শিক্ষাৰ উদ্দেশ্য হৈছে এজন প্ৰকৃত মানৱ হিচাপে তৈয়াৰ কৰা। নেক্সট আছে কুৱেশ্যন নম্বৰ, ইন অৰ্ডাৰ টু এছেছ দ্য অল ৰাউণ্ড ডেভেলপমেণ্ট অফ এ লাৰ্ণাৰ্ছ। ইয়াতে কুৱেশ্যন নম্বৰ 70 আছে, আপোনালোকে এইটো কুৱেশ্যন নম্বৰ 70 বুলি নিভাবিব, আপোনালোকৰ চিৰিয়েল হিচাপে লিখিব। কাৰণ মই কৈছোঁ যে 1000 মই এম চি কিউ দিম। তো 1000-ৰ এইটো মই আকৌ বেলেগকৈ লিখি আছোঁ, তাৰে মোৰ লিখাটোত এইটো 17 হৈছে, আপোনালোকৰ এইটো 8 নে 9 হ'ব, তেনেকুৱা হ'ব কিবা। তো ইন অৰ্ডাৰ টু এছেছ দ্য অল ৰাউণ্ড ডেভেলপমেণ্ট অফ এ লাৰ্ণাৰ, এজন লাৰ্ণাৰৰ অল ৰাউণ্ড ডেভেলপমেণ্ট আমি এছেছ কৰিবলৈ হ'লে কি কৰিব লাগিব, এ টিচাৰ হেজ টু টেক দ্য হেল্প অফ, কিহৰ হেল্প ল'ব লাগিব, ইউনিট এণ্ড এভালুৱেশ্যন, ইউনিট এভালুৱেশ্যনৰ সহায় ল'ব লাগিব। বি নম্বৰ টাৰ্ম ইণ্ড ইভালুৱেশ্যনৰ সহায় ল'ব লাগিব, কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যনৰ সহায় ল'ব লাগিব, মান্থ ইণ্ড ইভালুৱেশ্যনৰ সহায় ল'ব লাগিব। তো মই ইয়াৰ ওপৰত এতিয়া ভিডিঅ' দিয়া নাই, আলোচনা কৰা নাই এইটো বিষয়ে, মই অলপতে আলোচনা কৰিম। কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যনৰ দ্বাৰা আমি এজন ষ্টুডেণ্টৰ অল ৰাউণ্ড ডেভেলপমেণ্টৰ কি কৰিব পাৰোঁ, এছেছ কৰিব পাৰোঁ। নেক্সট, ৱেন এ ষ্টুডেণ্ট ছিমছ টু লুজ ইণ্টাৰেষ্ট ইন এ লেচন দ্য টিচাৰ শুড, যেতিয়া আমি দেখিম যে এজন ছাত্ৰ বা ছাত্ৰীয়ে কি কৰি আছে, পঢ়াৰ প্ৰতি যিটো আগ্ৰহ, এইটো ইণ্টাৰেষ্টটো নোহোৱা হৈ গৈছে, এতিয়া কি কৰিব লাগিব? এই নম্বৰ, টিচাৰজনে টেল দেম এ ষ্টৰী, সিহঁতক কি কৰিব, এটা ষ্টৰী ক'ব, নহ'লে আস্ক দেম টু চিট কুৱাইটলি ফৰ ছাম টাইম, কিছু সময়ৰ কাৰণে শান্তভাৱে বহি থাকিব। নম্বৰ, এলাউ দেম টু গ' আউট এণ্ড প্লে, সিহঁতে কি কৰিব, এলাউ কৰিব যে তোমালোকে বাহিৰত যোৱা আৰু তাত গৈ খেলাগৈ। ডি নম্বৰ, আস্ক দেম টু শ্লিপ ফৰ এ হোৱাইল, কিছু সময়ৰ কাৰণে টোপনি যাবলৈ ক'ব। তো ইয়াৰ এনচাৰটো কোনটো হয়, সূক্ষ্মভাৱে চায় যে কোনোবা মটিভেশ্যনেল স্পীকাৰক চাব, মাজে মাজে কিবা কিবি শ্লোগান দি থাকে। ইয়াৰ উদ্দেশ্যটো কি, উদ্দেশ্যটো হৈছে যে আমি ছাত্ৰ ছাত্ৰীখিনিক জগাব লাগে, ইণ্টাৰেষ্টটো লৈ আহিব লাগে। ঠিক সিহঁতৰো উদ্দেশ্যটো হৈছে, মটিভেশ্যনেল স্পীকাৰৰ উদ্দেশ্যটো হৈছে
যে যিসকল শ্ৰোতা আছে সিহঁতক কি কৰিব লাগে, জগাব লাগে, ইণ্টাৰেষ্টটো লৈ আহিব লাগে। তো আমাৰো এই ক্ষেত্ৰত আমিও কি কৰিম, যেতিয়া ইণ্টাৰেষ্টটো যেতিয়া নোহোৱা হোৱা দেখা পাম, তেতিয়া আমি কি কৰিম, টেল দেম এ ষ্টৰী, সিহঁতক এটা গল্প ক'ম। গল্প ক'লে কি হয়, আমি জানো ছাত্ৰ ছাত্ৰীয়ে গল্প পালে ভাল পায়, তেওঁ শুনিব আৰু সিহঁতৰ মনটো ক্লাছ কৰাৰ পিনে আহি যাব। আশা কৰোঁ বিষয়টো বুজি পাইছে। যদি বুজি পোৱা নাই, ভালদৰে ক্লিয়াৰ হোৱা নাই, মোক জনাবচোন, পাৰিলে আৰু ভালকৈ বুজাৰ চেষ্টা কৰিম। According to NCF 2005, the position of English language is, মানে NCF 2005 ইয়াৰ মতে ইংলিছৰ পজিশ্যনটো ক'ত আছে, এইটো আছে অফিচিয়েল লেংগুৱেজ, গ্ল'বেল লেংগুৱেজ, ছেকেণ্ড লেংগুৱেজ, ফৰেন লেংগুৱেজ। ইয়াৰ আনচাৰ হ'ব কি, গ্ল'বেল লেংগুৱেজ। ইয়াত আৰু বুজাৰ একো নাই। CF হৈছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005। এই ভিডিঅ'টো ভাল পাইছে, যদি ভাল পাইছে কমেণ্ট কৰি জনাব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব ল'ব। থেংকছ ফৰ ৱাচিং।